হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল SMTG ব্লগ। বন্ধুসকল, যোৱাকালি আপোনালোকক দেখাইছিলোঁ S24 আল্ট্ৰা লোৱা ব্যক্তিজনৰ লগত এজন আহিছিল আৰু তেখেতে আজি ৰিয়েলমি P3 এক্সচেঞ্জ কৰিবলৈ iPhone 14 ল'ব আমাৰ পৰা। iPhone 14ৰ লগত আমি বহুতখিনি গিফ্ট দিছোঁ তেখেতক। আইফোনৰ অৰিজিনেল এয়াৰবাছ দিছোঁ এডাল আৰু আইফোনৰ এডাপ্টাৰ এটা দিছোঁ 20 ৱাটৰ আৰু টেম্পাৰ কভাৰ ফ্ৰী দিছোঁ। এইজন ব্যক্তিজন ৰিয়েলমি P3 তেখেতে P3 চলাইছে, ৰিয়েলমি P3 এক্সচেঞ্জ কৰি পেলাই iPhone 14 ল'ব আমাৰ পৰা। iPhone 14টো মই দেখাই দিছোঁ, এইটো হয় iPhone 14 128GB হয়। আৰু আপোনাক তেখেতৰ আইফোনটোৰ লগত আমি দুটা গিফ্ট দিম। বহুত দূৰৰ পৰা আহিছে না কাষ্টমাৰটো, তাৰ কাৰণে আমি গিফ্ট দিম। অৰিজিনেল আইফোনৰ এয়াৰবাছ এডাল গিফ্ট কৰিম আৰু অৰিজিনেল এডপ্টাৰ এটা দি দিম 20 ৱাটৰ। কেনেকুৱা লাগিছে আপোনাক? আহি পেলাই ইমান গিফ্টখিনি পালোঁ আৰু মোবাইলটো বহুত কমত দিয়ে দিছে। লগতে আপুনি এপেলৰ এডপ্টাৰ দিলে, লগতে এপেলৰ ইয়াৰ পাইছিলে, ভালেই লাগিছে আহি পেলাই। এইটো কি নাম লৈছোঁ? মাত্ৰ 20,000 কি নাম লৈছোঁ? 20,000ত এইটো এক্সচেঞ্জ কৰি দিছোঁ। 20,000 দিছে, এক্সচেঞ্জ কৰি দিছোঁ এইটো গাইজ। ফেমিলিখিনিক কৈ দিয়া কেনেকুৱা লাগিলে আহি পেলাই, মানে কিমানখিনি ডিছকাউণ্ট পালে আপোনালোকক আপুনি কৈ দিয়া। বাকী ভালে পালোঁ, ভালে দিলে, তোমালোকে গিফ্ট চিফ্ট দিলে ভাল লাগে। আপোনালোকে আহিব পাৰে, নিউজ আনিব পাৰে, আপোনালোকে ভালে কৰি জৰিয়তে আছে। হাজাৰ পৰা আহিলে পাই যাব বোলে, আৰু আপোনাৰ গুৱাহাটীৰ পৰা আহিলে গিফ্ট চিফ্ট পাই যাব। গিফ্টটো বহুতখিনি দিলে মোক, ইমান এক্সপেক্ট কৰা নাছিলোঁ যিখিনি গিফ্ট পালোঁ। বাকী মোৰ P3টো বহুত দিছে, 16,000 30,000 11,000 দিছে, দামটো ভালে দিছে। ঠিক আছে বাৰু, আহিবা নেক্সট টাইম লগ পাম।